Hello guys, welcome to my YouTube channel. আজি আপোনালোকক ক'বলৈ লৈছোঁ WhatsAppৰ কিছুমান হিডেন ফিচাৰ্ছৰ বিষয়ে। যিবোৰ ফিচাৰ্ছ হয়তো বহুতে জানে। এই ভিডিঅ'টো জনাসকলৰ বাবে বনোৱা নাই। যিসকলে এই ফিচাৰ্ছবোৰ নাজানে তেওঁলোকৰ কাৰণেহে এই ফিচাৰ্ছটো বনোৱা হৈছে। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আমাক ইন্ট্ৰ'টো লগাই লওঁ। প্ৰথম ফিচাৰ্ছটো হৈছে ফিংগাৰপ্ৰিণ্ট লক। তাৰ বাবে আমি প্ৰথমে হোৱাটছআপটো খুলি ল'ব লাগিব। তাৰপিছত এই তিনিটা ডট যে দেখিছে, এই তিনিটা ডটত ক্লিক কৰি আমি ছেটিংছত যাব লাগিব। তাৰপিছত আমি একাউণ্টছত যাব লাগিব। একাউণ্টছৰ গত আমি প্ৰাইভেচি যাব লাগিব। প্ৰাইভেচি গৈ আপোনালোকে তলত ফিংগাৰপ্ৰিণ্টটো দেখিব, তাত আনলক উইথ ফিংগাৰপ্ৰিণ্টটো অন কৰি দিব। তেনেকৈ আমি তাৰপিছত ফিংগাৰপ্ৰিণ্টটো দিলে তেনেকৈ ফিংগাৰপ্ৰিণ্টটোৰ সৈতে হোৱাটছআপটো আপুনি চিকিউৰ কৰিব পাৰিব। 2 নম্বৰ ফিচাৰ্ছটো হৈছে ডাৰ্ক মোড। সেইটো কাৰণে আমি হোৱাটছআপটো অন কৰি ল'ব লাগিব প্ৰথমতে। তাৰপিছত আমি তিনিটা ডটত গৈ ছেটিংছত যাব লাগিব। ছেটিংছত গৈ আমি চাট যাব লাগিব। চাটত গৈ আপোনালোকে থিম দেখিছে, তাত থিম ক্লিক কৰোঁতে লাইট আৰু ডাৰ্ক দুটা অপশ্যন ওলাইছে আৰু তাৰ ডাৰ্কটো ক্লিক কৰি দিলে আপোনালোকে দেখিছে হোৱাটছআপৰ যিটো স্ক্ৰীনখন ওলাইছে সেইখন ডাৰ্ক হৈ গৈছে। 3 নম্বৰ ফিচাৰ্ছটো হৈছে আমি হোৱাটছআপত কাৰ লগত কিমান কথা পাতিলোঁ, কিমান ফাইল শ্বেয়াৰ কৰিলোঁ বা ফটো শ্বেয়াৰ কৰিলোঁ বা ভিডিঅ' শ্বেয়াৰ কৰিলোঁ আৰু তেওঁ আমাৰ লগত কিমান ফটো ভিডিঅ' শ্বেয়াৰ কৰিলে সেইটো চাব পাৰি। তাৰ বাবে আমি ছেটিংছত যাব লাগিব। ছেটিংছত গৈ ডাটা আৰু ষ্ট'ৰেজ যাব লাগিব। ষ্ট'ৰেজ গৈ আমি তাত দেখিম ষ্ট'ৰেজ ইউজেছত গৈ ক্লিক কৰিলোঁ। তাত আপোনালোকে দেখি আছে এইটো বাফাৰিং হৈ আছে। বাফাৰিং হোৱাৰ লগে লগে আপোনালোকে দেখিব পাইছে কাৰ লগত কিমান চাট কৰিলে সেইটো MB ৱাইজ ওলাইছে। তেনেকৈ আমি চাব পাৰোঁ কাৰ লগত কিমান কথা পাতিলোঁ। আমাৰ চতুৰ্থ ফিচাৰ্ছটো হৈছে আমি ডাটা অন নকৰাকৈ আমি হোৱাটছআপৰ মেছেজ চাব পাৰিম। তাৰ বাবে আমি ফ্লাইট মোড কৰি ল'ব লাগিব মোবাইলটো। ফ্লাইট মোড কৰাৰ পিছত আমাৰ যোনে মেছেজ কৰিছিলে তাৰ মেছেজটো আমি চালে সেই মানুহজনে আমি মেছেজটো চিন কৰা গম নাপাব আৰু আগতে যিটো লাষ্ট চিন আছিল সেইটোৱে ওলাই থাকিব। তাৰপিছত যদি আমি মিনিমাইজ কৰি হোৱাটছআপৰ স্ক্ৰীনখন আঁতৰাই দিওঁ, আকৌ যদি ডাটাটো অন কৰি দিওঁ, তেওঁ গম নোপোৱাকৈ আমি মেছেজটো পঢ়িব পাৰিম। 5 নম্বৰ ফিচাৰ্ছটো হৈছে আমি যিবোৰ চাট কৰোঁ বা ইম্পৰ্টেণ্ট চাটসমূহ আমি ইমেইলৰ যোগেদি ছেভ কৰি থ'ব পাৰোঁ বা ড্ৰাইভত ছেভ কৰি থ'ব পাৰোঁ। পিছত গৈ আমি চাটত যাব লাগিব। চাটত যোৱাৰ লগে লগে আমি চাট হিষ্টৰী যাব লাগিব। চাট হিষ্টৰী যোৱাৰ লগত এক্সপৰ্ট চাট দেখিব। তাত গৈ আপোনাৰ যোনজন ব্যক্তিৰ চাৰ্টটো আপোনাৰ দৰকাৰ সেই বাৰজন চিলেক্ট কৰি লওক। তাত আপোনালোকে দেখিব উইদাউট মিডিয়া আৰু ইনক্লুড মিডিয়া। আপোনালোকে যিটো ইচ্ছা সেইটো মতে কৰিব পাৰিব। এতিয়া দেখিছে সেইটো ক্লিক কৰাৰ লগে লগে তাত ব্লুটুথ মেছেজ, জিমেইল, ছেভ এ ড্ৰাইভ, ইমেইল, হোৱাটছআপ জেণ্ডাৰ আদিত সেই মেছেজবোৰ চেণ্ড কৰিব পাৰিব আপোনালোকে। সেইটো এটা বহুত ধুনীয়া ফিচাৰ্ছ আছে হিডেন, যিটো আপোনালোকে হয়তো বহুতে গম নাপায়। আৰু এটা বনাছ ফিচাৰ্ছ শিকাই দিছোঁ আপোনালোকক। সেইটো ফিচাৰ্ছ চিকিউৰিটিৰ লগত জড়িত হৈ থাকে। সেই ফিচাৰ্ছটো আমি যাবলৈ হ'লে প্ৰথমতে একাউণ্ট যাব লাগিব। একাউণ্ট গৈ আমি 2 ষ্টেপ ভেৰিফিকেশ্যন যাব লাগিব। তাত গৈ আমি পিন দি পিনি 2 ষ্টেপছ ভেৰিফিকেশ্যন কৰি ল'ব পাৰোঁ। যদি আপোনাৰ কেতিয়াবা চিমটো হেৰাই যায় বা বেয়া হৈ যায়, তেতিয়া সেই চিমটো যদি বেলেগ কোনোবাই উলিয়ায়ো, তেতিয়া সেই নম্বৰটো হোৱাটছএপ খুলিব নোৱাৰিব আৰু আপোনাৰ হোৱাটছএপটো আপোনাৰ ওচৰতে থাকি যাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব।